হাজমা মহিলাৰী মহোদয়ক তেখেতৰ মূল্যৱান বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজিৰ এই 18 বড়োলেণ্ড ডে চেৰিমনিয়েল আজিৰ ফাংচনত উপস্থিত হ'ব পৰা আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আজিৰ এই চেৰিমনিয়েল ফাংচনত আৰু উপস্থিত হ'ব পৰা অসমৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু চন্দন ব্ৰহ্ম ডাঙৰীয়া, ৰিহন বেমাৰী ডাঙৰীয়া আৰু প্ৰমীলা ৰাণী বাইদেউ আৰু আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ EM সকল, MCLA সকল আৰু MLA সকল আৰু আজিৰ এই চেৰিমনিয়েল ফাংচনত উপস্থিত হ'ব পৰা সংযুক্ত মুক্তি বাহিনী তথা আলফাৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ অনুপ চেতিয়া ডাঙৰীয়া আৰু এই আজিৰ এই বড়োলেণ্ড একৰ্ড ডে চেৰিমনিয়েল ফাংচনত উপস্থিত হোৱা আমাৰ সেইদিনা 27 জানুৱাৰীত চুক্তি কৰা ভাৰত চৰকাৰৰ লগত চুক্তি কৰা আমাৰ NDAB বি সাউৰাইগ্ৰা ধীৰেন বড়ো ডাঙৰীয়া আৰু উপস্থিত বি ফেৰেংগা ডাঙৰীয়া আৰু আজিৰ এই মঞ্চত উপস্থিত বড়ো সাহিত্য সভাৰ প্ৰেচিডেণ্ট ধৰেণ বড়ো ডাঙৰীয়া আৰু অল বড়ো ওমেন ৱেলফেয়াৰ ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট বিভা ৰাণী বাইদেউ আৰু BTC বাহিৰৰ থকা অৰ্গেনাইজেশ্যন ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ প্ৰেচিডেণ্ট তথা চুক্তিকাৰী 27 জানুৱাৰীত চুক্তি কৰা আমাৰ মিনিশ্বৰ বসুমতাৰী ডাঙৰীয়া উপস্থিত আমাৰ কোকৰাঝাৰ জিলা বা বিভিন্ন ঠাইৰ পৰা আহি উপস্থিত হোৱা সন্মানীয় ৰাইজ আৰু বুদ্ধিজীৱীসকল আৰু সাংবাদিক বন্ধুসকল, সময়ৰ খুব অভাৱ, চেপচাৰে সোনকালে যাব লাগে। নহওক আজিৰ এই বড়োলেণ্ড ডে যিটো 18 বড়োলেণ্ড ডে, ইয়াত আমাৰ সঁচাকৈ যোৱা 15 বছৰত চৰকাৰ চলাই পেলাই আমি আজিৰ দিনলৈকে BTC অঞ্চলত সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি কি কি কাম কৰিব পাৰিছোঁ, পৰা নাই, ডিটেইলছ আমি হয়তো ক'ব পাৰিব লাগিছিল, কিন্তু সময়ৰ অভাৱ আমি সেইখিনি কথাটো আপোনালোকে সেইখিনি কামৰ কথাটো মই আজি ক'বলৈ নাযাওঁ। তেওঁলোক উপস্থিত আছে ইয়াৰ আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্টো আছে আৰু ইয়াত গোৰ্খাসকলৰ গোৰ্খা ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰেচিডেণ্ট আমাৰ প্ৰেম তামাং ডাঙৰীয়াও আছে বা BTC ৰিজন বেংগলী ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট শ্যামল চৰকাৰ ডাঙৰীয়াও আছে। মুঠতে এই BTC অকল বড়োসকলৰ কাৰণে নহয়, সকলো জাতি জনগোষ্ঠীৰ কাৰণে এই BTC। আৰু আজিৰ দিনত 15 বছৰত আগত BTC এই অঞ্চলটো কেনেকুৱা আছিল সকলোৱে জানে। আজি আৰু এই 15 বছৰৰ ভিতৰত ক'ত কেনেকৈ কি ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিছে, ক'ত ৰাস্তা বনাইছে, ক'ত দলং বনাইছে, সেইবিলাক ৰাইজে দেখি আছে। আজিও আপোনালোকে দেখিবলৈ শুনিবলৈ পাইছে নিশ্চয়। ৰাতিপুৱা আমি চিমেট্ৰি গ্ৰাউণ্ডত, দেৱৰগাঁও চিমেট্ৰি গ্ৰাউণ্ডত আমি শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ইয়াৰ পিছতে আমি সেই কাটলগুৰিত ইয়াৰ পৰা বেছি দূৰ নহয়, ওচৰতে ইয়াত এটা নতুন স্পৰ্টছ কমপ্লেক্স আমি ফাউণ্ডেশ্যন দিছোঁ, মানে স্পৰ্টছ কলেজ আমি ফাউণ্ডেশ্যন কৰিছোঁ। আৰু ইয়াৰ পিছত আপোনালোকে আজি দেখিবলৈ পাইছে, শুনিবলৈ পাইছে আমাৰ কেশৱ মহন্ত ডাঙৰীয়াই কি কৈছে যে আজি অসম চৰকাৰে বনোৱা প্লেনেটৰিয়ামটো কমপ্লিট হ'ল। আজি চেপচাৰে অপেনিং কৰিলে আৰু এই প্লেনেটৰিয়ামটো চলাবৰ কাৰণে, চোৱা চিতা কৰিবৰ কাৰণে আজি অসম চৰকাৰে
আমাক ব্ৰিটিছক চমজাই দিছোঁ। এইটো আমাৰ কাৰণে খুব ডাঙৰ এটা আজিৰ দিনত ডাঙৰ এটা এচিভমেণ্ট বুলি আমি ক'ব পাৰোঁ। মুঠতে বহুত আছে আৰু আজি চিৰাঙত নতুন ফৰেষ্ট স্কুল, ওদালগুৰিত নতুনকৈ ইঞ্জিনিয়াৰিং কলেজ আৰু আমি ওদালগুৰিত নতুনকৈ এগ্ৰিকালচাৰ কলেজৰ কথা আমি আলোচনা কৰি আছোঁ। বাক্সাত আমি এগ্ৰিকালচাৰ বাক্সাৰো এটা এগ্ৰিকালচাৰ কলেজৰ স্থাপন হ'ব অতি সোনকালে। তো আমাৰ BTC এয়াৰপৰ্ট হিচাপে ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত অকল এটাই আছে, প্ৰায় 100% বুলি ক'লেও মানে ভুল নহয়। এটা হ'ল এইটো কাৰ্বি আংলঙৰ আৰু ডিমা হাছাওৰ বড়োসকলৰ হিলছ ST হিচাপে ষ্টেটাছ দিয়া, এইটো আজিলৈকে হোৱা নাই। কিন্তু আমি আলোচনা কৰি আছোঁ অসম চৰকাৰৰ লগতো আৰু লগতে ভাৰত চৰকাৰৰ লগতো। নিশ্চয় যদি কপাল থাকে এইবাৰ চলি থকা যিটো পাৰ্লিয়ামেণ্ট ইয়াতেও আহিব পাৰে। যেন আমি চেষ্টা চলাই আছোঁ, ৰাজনৈতিকভাৱে আমি আলোচনা কৰি আছোঁ। তো NDP আৰু আপচুৰ লগত 27 জানুৱাৰীত যিটো চুক্তি হৈছে এইটো সকলোৱে জানে। সেইটো চুক্তি যিটো শান্তি চুক্তি, এইটো খুব আমাৰ কাৰণে বিৰাট ডাঙৰ এচিভমেণ্ট বুলি আমি বড়ো জাতিয়ে আমি ক'ব পাৰোঁ যে আমাৰ মাজতে যিটো অস্ত্ৰৰ যিটো কালচাৰ বড়ো সমাজৰ পৰা সেইদিনা পৰাই নাইকিয়া হৈ গ'ল। তো বিৰাট ডাঙৰ এচিভমেণ্ট আমাৰ বড়োসকলৰ কাৰণে। এইটো আমি ৱেলকাম জনাইছোঁ। আৰু এতিয়া চুক্তি হোৱাৰ পিছত এতিয়া ৰিহাবিলিটেশ্যনৰ কথা আহিল। CM ছাৰক আমি অনুৰোধ কৰিছোঁ। সেইদিনাও আমি ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰতো আমি কৈছোঁ যে এতিয়া ইহঁতে চুক্তি কৰিলে আৰু লেড আউট কৰিলে, এতিয়া ইহঁতৰ যিটো ৰিহাবিলিটেশ্যন সেইটো অতি সোনকালে আলোচনাৰ মাজেদি কৰিলে ভাল হ'ব। আৰু আজি মই CM ছাৰকো মই আকৌ অনুৰোধ কৰিছোঁ যে সেই ৰিহাবিলিটেশ্যন প্ৰগ্ৰামটো যাতে অতি সোনকালে হয়। আৰু কেছৰ ক্ষেত্ৰত ইয়াত হাইনাছ বা নন হাইনাছৰ কোনো কথা নাহে। ইন জেনেৰেল যিমান থানা কেছে হওক বা NIA কেছে হওক বা CBI কেছে হওক, মুঠতে NDP হেডাৰ বা লিডাৰ হিচাপে মানে এমনেষ্টি পাব লাগে, আৰু জেলত থকা সকলো ইহঁতেও মানে জেলত ওলাবলৈ সুবিধা পাব লাগে। সেইটো কৰিলে নিশ্চয় আৰু বড়ো সমাজৰ পৰা মানে এই যিটো চিভিল ছ'চাইটিৰ কিবা সেইটো খুব ভাল এটা মেছেজ যাব যে অসম চৰকাৰে বা ভাৰত চৰকাৰে আমাৰ কেছবিলাক শেষ কৰি দিলে, আমি এতিয়া ফ্ৰী হ'লোঁ। আৰু কেতিয়াও নিশ্চয় বড়ো সমাজত আৰু এনেকুৱা সংগঠন আৰু নিশ্চয় নতুনকৈ জন্ম নহ'ব আৰু হ'বলৈ আমি সুবিধা দিব নালাগে। সেইকাৰণে আমি কেছবিলাক খুব চিৰিয়াছলি আমি চাব লাগিব আৰু চৰকাৰে নিশ্চয় সেইটো চাব। আমাৰ এটা বিশ্বাস মানে এইটো দায়িত্ব আছে। আমিও BTC চৰকাৰ হিচাপে যিমান সহায় কৰিব পাৰে, NDP কেডাৰে হওক লিডাৰে হওক, সংস্থাপনৰ ক্ষেত্ৰত আমি BTC চৰকাৰৰ পৰাও যিমান পাৰে আমি সহায় কৰিম। অসম চৰকাৰৰ লগত আলোচনাৰ ক্ষেত্ৰত মুঠতে BTC হিচাপে আমি ইহঁতৰ সংস্থাপনৰ ক্ষেত্ৰত হয়তো আমি যিটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা যিটো 1500 কোটি 3 বছৰত যিটো পেকেজ দিব, ইয়াৰ পৰাও আমি 200-300 কোটিমান ইহঁতৰ ৰোজগাৰৰ কাৰণে আমি BTC স্কিম ল'ব পাৰিম। ইহঁতৰ সংস্থাপনৰ কাৰণে 300 কোটিমান স্পেচিয়েলি NDP ফেমিলি বা NDP সকলৰ কাৰণে আমি 300 কোটিমান ইহঁতৰ ৰিহাবিলিটেশ্যনৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰিম। ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যিটো আমাক পইচা দিব BTC, আমাক মানে আপোনালোকে চিন্তা কৰিব নালাগে যে আমি চৰকাৰে আৰু বেছি দিন নাই, এইটো গভৰ্ণমেণ্ট বনাব নাই, গভৰ্ণমেণ্ট আমি বনাম। সেইকাৰণে মই এডভান্সলি ডিক্লেয়াৰ দিছে 300 কোটি 1500 পৰা 300 কোটি NDP ৰিহাবিলিটেশ্যনৰ নামত আমি ব্যৱহাৰ কৰিম। চৰকাৰ যিহেতু আমিয়ে বনাম।
আমাৰ এলায়েন্স আছে বিজেপি আৰু এজিপি, এইটো বাহাল আছে আজিলৈকে আৰু ভৱিষ্যতো থাকিব। কেন্দ্ৰ চৰকাৰৰ লগতো আমাৰ এলায়েন্স আছে, দিছপুৰতো এলায়েন্স আছে, BTCতো এলায়েন্সত থাকিব, এজিপি বিজেপি আৰু BTR আৰু কাক লাগে চৰকাৰ আমিয়ে বনাম। আৰু মই আজি ছাৰৰ ওচৰত মই সেইটোৱে এনাউন্স কৰিছোঁ যে একদম ওই 300 কোটিটো আমি NDFB রিহাবিলিটেশনের নামত আমি ব্যবহার করি, মুঠতে ভালকে ব্যবহার করি, বেয়া কিবা ব্যবহার নকৰিব আমি। তো এতিয়া আৰু এতিয়া নেগচিয়েশ্যন বা আমি বাতৰি ধৰিবলৈ পাই আছোঁ যে পৰেশ বৰুৱাৰ লগতো আলফা স্বাধীন চেয়াৰমেন পৰেশ বৰুৱা ডাঙৰীয়াৰ লগতো অসম চৰকাৰ বা ভাৰত চৰকাৰে আলোচনা কৰিবৰ কাৰণে যোজা চলাই আছে বা কথা বতৰা নিশ্চয় চলি আছে। এইটো ভাল আমাৰ অসমৰ কাৰণে। আমাৰ অনুপ চেতিয়া ডাঙৰীয়া যেনেকৈ আলফা স্বাধীনৰ লগত আলোচনা কৰি পেলাই সিহঁতকো আনিব লাগে বুলি যিটো অসম চৰকাৰ বা ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ, আমিও BTC ৰাইজৰ হৈ ময়ো এইটোকে অনুৰোধ থাকিল যে আলফা স্বাধীনক চেয়াৰমেনক লৈ আলোচনা কৰিব লাগে আৰু অতি সোনকালে আলফা স্বাধীনৰ যিবিলাক ডিমাণ্ড সেইটো আলোচনাৰ মাজেদি যাতে সমাধান কৰি দিয়ে, মোৰ পৰা সেইটো অনুৰোধ থাকে। তো যেন হওক সময়ৰ অভাৱ, আমিতো ইলেকশ্যনটো আহি আছে, ভাইয়ে থাকিব হিচাপ নাই মিটিং কৰি মই আমি কম। মুঠতে আমাৰ কথাটো হ'ল শান্তি একতা বজাই ৰাখি পেলাই আমি BTCৰ কাৰণে সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমি একেলগে কাম কৰি যাব লাগিব। মোৰ এটাই আহ্বান, আজি ক'ব লগা বা বহুত কথা আছিলে, কিন্তু সময়ৰ অভাৱ। আপোনালোকে আকৌ লগ পাব আমাক, যিহেতু BTC নিৰ্বাচন আহি আছে, মাৰ্চ এপ্ৰিলৰ ভিতৰতে হ'ব। ইয়াৰ কাৰণে আমি নিশ্চয় বহুত কথা আপোনালোকক আমি জনাম। BTCৰ উন্নতিৰ ক্ষেত্ৰত আমাক সকলোকে লাগে, বেংগলী হওক, মুছলিম হওক, অসমীয়াই হওক বা হিন্দীভাষী হওক, গাৰো, ৰাভা, আদিবাসী, গোৰ্খা সকলোকে লৈ পেলাই আমি একেলগে আমি কাম কৰি যাম। তো ধন্যবাদ থাকিল BTCবাসী ৰাইজলৈ আজি এই 18th বড়োলেণ্ড ডে চেৰিমনিয়েল ফাংচনত আহি পেলাই আমাক সহযোগ কৰাৰ কাৰণে। আৰু আমাৰ কেশৱ মহন্ত ডাঙৰীয়া মন্ত্ৰী গভৰ্ণমেণ্ট অফ আছাম আৰু আজি CM ছাৰকো মই ধন্যবাদ দিছোঁ। BTCবাসী ৰাইজলৈ আপোনাৰ আজি যে আমাৰ 18th বড়োলেণ্ড ডে যিটো চেৰিমনিয়েল ফাংচন ইয়াত উপস্থিত হোৱাৰ কাৰণে, আৰু আমাৰ NDFB বি চাউৰাইগা ফেৰেংগা ডাঙৰীয়া আৰু ধীৰেন বড়ো ডাঙৰীয়া আৰু কৈলাও ডাঙৰীয়া ইহঁতকো মই ধন্যবাদ দিছোঁ। আৰু আমাৰ অল আছাম ৱৰ্কাৰ্ছ ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰেচিডেণ্ট আমাক আহিছে, তাকো মই ধন্যবাদ দিছোঁ। আৰু অল আছাম সান্তালী ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰেচিডেণ্ট আহিছে, তাকো মই ধন্যবাদ দিছোঁ। আপোনালোকে আজি আৰু বেংগলী ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট শ্যামল চৰকাৰ ডাঙৰীয়া আহিছে, আৰু আমাৰ গোটেই BTCৰ MCLA EM আৰু MLA সকল, মন্ত্ৰীসকল আৰু বড়ো সাহিত্য সভাৰ প্ৰেচিডেণ্ট, অল বড়ো ওমেন ৱেলফেয়াৰ ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট, আপোনাক সকলোকে ধন্যবাদ দি মই আজিৰ মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ।